মানুহ মাত্ৰেই মানে কি খাওঁ কি নাখাওঁ ঠাণ্ডা বতৰ বুলি গৰম বতৰ বুলি কিবা বুলি মুঠতে আৰু কিবা জুতি লগাই খাওঁ কিবা এটা। আৰু সেয়েহে ঠাণ্ডা বতৰত কি খাওঁ কি নাখাওঁ লাগে কিবা এটা জুতি লগাই বনাই খালে মনটোও ভাল লাগে। নমস্কাৰ, গুড ইভিনিং। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পপিজ ক্ৰাফ্ট এণ্ডলৈ আপোনালোকক পুনৰ পৰা স্বাগতম জনাই মই মোৰ আজি কুকাৰত বনোৱা বিৰিয়ানী ৰেচিপিলৈ লৈ আহিছোঁ। আগতে মানে চিকেন বিৰিয়ানীৰ ৰেচিপি দি থোৱা আছে মোৰ কুকাৰত বনোৱা ৰেচিপিয়ে, কিন্তু তেতিয়াতকৈ মানে এতিয়া দুটামান ইনগ্ৰিডিয়েণ্টছ বেছিকৈ দিয়া আছে আৰু সেইকেইটাও আপোনালোকক দেখুৱাম কি কি মই ইয়াত মানে প্লাছ কৰিছোঁ বাকীকেইটা। আৰু ভাগিনকেইটাই মানে মই যাম বুলি ক'লত বিৰিয়ানী খাবলৈ সিহঁতি মানে বস্তু যোগাৰ কৰি আছে। বোলে বিৰিয়ানী আহি বনাই দিব মাহীয়ে, আৰু গোটেই দিনটো অকল সেই দোকান বজাৰ কৰিয়ে আছে ডাঙৰটো ভাগিনে। আৰু সিহঁতৰ ঘৰত গৈ বনাইছোঁ, তাতে এইটো ৰেচিপিটো আপোনালোকক দিম কি কিখিনি যোগাৰ কৰিব লাগিব আৰু কেনেধৰণে বনাইছোঁ সকলোখিনি। ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ কিন্তু চাই যাব লাগিব। ভিডিঅ'টো অকণমান মাজতে যদি স্কিপ কৰা যায় তেতিয়া কিন্তু ইয়াত ৰৈ যাব বহুখিনি কথা। কেনেধৰণে বনাইছোঁ তাকে আপোনালোকক এতিয়া দেখুৱাই লওঁ। প্ৰথমতে ইয়াত কিন্তু সৰহকৈ পিঁয়াজ লাগে আৰু ডাঙৰ ডাঙৰ পিঁয়াজ লৈছোঁ। মাংস প্ৰায় 1.5 কেজি হ'ব, 1.5 কেজিতকৈ অকণমান বেছি হ'লেও কম নহয়। তাৰপিছত ইয়াত বহুতে হালধি নিদিয়ে, কিন্তু মই অকণমান হালধিও ইউজ কৰিছোঁ আৰু হিচাপমতে নিমখটো দিছোঁ। আৰু তাত কি কি মছলা লাগিব, এইটো বিৰিয়ানী মছলাটোৱেই হ'ল ইয়াৰ চবতকৈ ইম্পৰ্টেণ্ট বস্তু। নহ'লে বিৰিয়ানী অৰ্থ নাই মানে। এনেই আৰু বিৰিয়ানী মছলা নামটো এনেই দিয়া নাই। আৰু এইফালে দিছোঁ জিৰা, ধনিয়া আৰু কাশ্মীৰী মিৰ্চ কালাৰৰ কাৰণে, আৰু দিছোঁ মিট মছলা। তাৰপিছত মাংসৰ ছালটো এৰুৱাই কটা হৈছে। ছালটো থাকিলে মানে ভাল নালাগে, আৰু ইয়াত লিভাৰ আমঠুখিনি আঁতৰাই লৈছোঁ। কাঁইট থকা যিখিনি পাৰ্ট সেইখিনিও আঁতৰাই থোৱা হৈছে। তাৰপিছত এইফালে সকলোবিলাক মছলা এড কৰি দিছোঁ। মছলা পৰিমাণটো আপোনালোকৰ নিজৰ হিচাপত দিব। কিছুমানে আকৌ কমটি মছলাত ভাল পায়, কিছুমানে আকৌ বেছি মছলাত ভাল পায়। আৰু মই কিন্তু এইটো পৰিমাণটো বেছি হ'ব, চাউলটো 1 কিলো সেইটো কাৰণে। আৰু এইফালে মাংসও হৈ গ'ল 1.5 কিলো, সেইটো কাৰণে মানে মছলাখিনি অলপ বেছি বেছিয়ে ইউজ কৰিছোঁ। ইয়াৰ বিৰিয়ানী মছলাও এড কৰি দিছোঁ টি চামুচে মানে। আৰু এইফালে ইয়াত অকণমান মিঠাতেল দি দিলোঁ। ইয়াত আৰু এইখিনি নহৰু যথেষ্টখিনি আছে, মানে ইয়াত মই নহৰু 2টা ইউজ কৰিছোঁ। কলি হিচাপে আৰু আছে ভালেমানখিনি। আৰু এইফালে আদা দি দিছোঁ, ডাঙৰ চাইজৰ 1.5 ইঞ্চি আদা দিছোঁ। আৰু এইফালে মই গিলাচ এটাতে খুন্দি ল'লোঁ, খুন্দি পেলাই ৰেডি কৰি ল'লোঁ। আৰু এইফালে ইয়াত মাংসটোত মেৰিনেট কৰি থ'ব লাগিব আধা ঘণ্টা। তাৰপিছত সেইটো কাৰণে সেইখিনি ইয়াতে সকলোখিনি দি দিব লাগিব। পিঁয়াজটো মাত্ৰ থ'ব লাগিব বেলেগকৈ, আৰু বাকীখিনি মছলা, মিঠাতেল, হালধি, নিমখ আৰু নহৰু আদা যিখিনি থেতেলিয়াই লৈছোঁ বা পেষ্ট বনাই লওঁ সেইখিনি ইয়াতে ভাল ধৰণে সকলো মাংসত লাগি যোৱাকৈ ভাল ধৰণে মেৰিনেট কৰি ল'ব লাগিব। আৰু এইফালে দেখিছেনে জুইকুৰা কিমান ধুনীয়াকৈ জ্বলি আছে। জুইকুৰাকৈ লৈ কাষত এইখিনি মেৰিনেট কৰা কামখিনি সকলো যা যোগাৰখিনি এইফালে সকলোৱে বাইদেউহঁতৰ ঘৰত, মানে মা, বাইদেউৰ শাহুৱেক আৰু এইফালে ভাগিনকেইটাও, মোৰ ছোৱালী, সকলোৱে জুই সেকি আছে আৰু মই সেইখিনিতে গৈ পেলাই এই কামখিনি কৰি আছোঁ। এইফালে লগত ইয়াত এড কৰিম, ইয়াত মানে এড কৰিব লাগে প্ৰকৃততে দৈ, কিন্তু দৈটো মানে মোৰ ওচৰত এভেইলেবল নাই। সেইটো কাৰণে ইয়াত ক্ৰীম আছিলে, ক্ৰীমকে অলপমান দি দিছোঁ, দৈ অপশ্যনেল মানে।
আৰু আপোনালোকে এইবিলাক স্কিপ কৰিব পাৰে, দৈ নহ'লেও কোনো কথা নাই। মছলাও যিখিনি যে মই দিছোঁ সেইখিনিয়ে দিব লাগিব সেইটো কথা নহয়, কিন্তু এনেধৰণে এইখিনি মছলা দিলে খুব টেষ্টি হয় আৰু খাবলৈ খুব মানে ভাল লাগে। আপোনালোকে ট্ৰাই কৰি চাব পাৰে এনেধৰণে। আৰু এইফালে সেইটো দি পেলাই আধা ঘণ্টাৰ কাৰণে ৰেষ্ট কৰিবৰ কাৰণে দি দিলোঁ ঢাকন এখন দি। আৰু চাউলটো লৈছোঁ দাৱত চাউলটো লোৱা হৈছে, ভাল ধৰণে ধুই পেলাই এইটো আধা ঘণ্টা মাংসখিনি যিমান সময় লাগিব মানে আধা ঘণ্টাৰ কাৰণে, কিন্তু চাউলটো মানে 15 মিনিট তিয়াই 15 মিনিট ইয়াত টুকি ৰাখিব লাগিব। তাৰপিছত এয়া চাউলটো টুকি ৰখা হৈ গ'ল খৰাহী এটাত। এইখিনি কিমান ধুনীয়াকৈ মানে সিজিব তেতিয়া, আৰু ভাগিও নাযায়। চাব কিমান ধুনীয়া এটা এটা হ'ব। আৰু পিঁয়াজখিনি এইখিনি যথেষ্টখিনি পিঁয়াজ হৈছে, পিঁয়াজো সৰহকৈ ল'ব লাগিব। তাৰপিছত এইফালে ছিক্ৰেট ইনগ্ৰিডিয়েণ্টছটো হ'ল পদিনা লৈছোঁ আৰু ধনিয়া লৈছোঁ, কেঁচা জলকীয়া 2টা। তাৰ পৰা আৰু কি কি ল'ম, যিখিনি মানে গৰম মছলা, গোটা গৰম মছলা সেইখিনিও আপোনালোকক দেখুৱাইছোঁ। আৰু দৈটো নাই কাৰণে অকণমান টেঙাৰ প্ৰভাৱটো পৰিবৰ কাৰণে বিলাহী এটা এড কৰি দিম। লগত আছে এইফালে কিচমিচ। কিচমিচ সৰহ হ'লে ভালেই লাগে, কিন্তু মোৰ ছোৱালীয়ে আকৌ কিচমিচটো সৰহ হ'লে বেয়া পায়। আৰু এইফালে দিছোঁ কাজু যথেষ্ট পৰিমাণে আছে, আলমণ্ডো কেইটামান দি দিছোঁ। এইফালে ডালচেনি কেইটুকুৰামান, তেজপাত 2 আৰু ইলাচি দিছোঁ 6টা। ডাব আছিলে, ডাবো চকলিয়াই দিছোঁ মিহি মিহিকৈ। আৰু লং দিছোঁ এইফালে 10-11টামান, আৰু জালুক গুটি গোটাকৈ দি দিছোঁ 4-5টামান। এইফালে তেনেধৰণেৰে সেইখিনি আপোনালোকে দিব লাগিব। আৰু এইফালে গাই ঘিউ দিব লাগিব, অন্নপূৰ্ণা গাই ঘিউটো এইটো, ইয়াৰো দিম। আৰু কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক ভিডিঅ'টো। প্ৰথমেই মই গেছটো জ্বলাই পেলাই এটা মস্ত ডাঙৰ কুকাৰ এটা বহাই দিছোঁ। মস্ত ডাঙৰ কুকাৰ মানে 5 লিটাৰ কুকাৰত ইমানখিনি বস্তু নহ'ব, সেইটো কাৰণে ইয়াত লৈছোঁ মই আপোনাৰ 8 লিটাৰৰ কুকাৰ। এইটো ঘৰৰ পৰাই লৈ আহিছোঁ, ভাগিনটোৱে ক'লে মাহী তুমি কুকাৰটো, ডাঙৰ কুকাৰটো কিন্তু লৈ আহিবা। তাৰপিছত এইফালে তাত গেছৰ জুইটো দি পেলাই ইয়াত ৰিফাইন অলপ ঢালি দিলোঁ। বহুত বেছি দিয়া নাই, কাৰণ ব্ৰইলাৰ মাংসটোতো থাকে তেল। আৰু এইফালে আমাৰ আকৌ বাইদেৱে ফটো মাৰিবলৈ আৰু ভিডিঅ' উঠিবলৈ লাজ কৰে। তাৰপিছত ভাগিনটোক ক'লোঁ বোলো মাৰকো অকণমান উঠাই দে, লাজকৈ উঠিছে। আৰু এইফালে পিঁয়াজটো ঢালি দিলোঁ মই। পিঁয়াজখিনি পূৰা ব্ৰাউন কালাৰ হোৱালৈকে ভাজি থাকিব লাগিব। এইফালে কুকাৰত অলপ কষ্ট হয়, কুকাৰটো ওখ, মই মানুহজনী চাপৰ। এইফালে আকৌ ঢালি দিলোঁ কালাৰৰ কাৰণে অকণমান চেনি, কালাৰো হ'ব। আৰু ইয়াত নিমখৰ পৰিমাণটো মানে এডজাষ্ট কৰিবৰ কাৰণে চেনি 1 চামুচ দি দিছোঁ। তাৰপৰা এইফালে অকণমান হিটটো দি দিছোঁ। কুকাৰটো ডাঙৰ যথেষ্ট, আৰু বস্তুখিনিও বেছি, সেইটো কাৰণে। আৰু এইফালে তেজপাত 2 পিঁয়াজখিনি যেতিয়া ব্ৰাউন কালাৰ হৈ গ'ল, তেজপাত 2 ছিঙি পেলাই দি দিলোঁ। আৰু ইয়াত যিখিনি গোটা মছলা মানে খৰা মছলা, সেই মানে গৰম মছলা, সেইখিনিও ইয়াত তেলতে মানে ফ্ৰাই কৰি দিছোঁ। আৰু ডাবখিনি দি দিলোঁ লগালগ। ডাবখিনি দিয়াৰ পিছত ইয়াত এটা এটাকৈ বস্তু এড কৰি যাম। এইখিনি কাজুখিনি ঢালি দিলোঁ তেলতে, আলমণ্ডখিনিও ঢালি দিলোঁ, আৰু ঢালি ভালদৰে ফ্ৰাই হ'বলৈ দিলোঁ, অলপ ৰঙা পৰা মচমচীয়া হোৱাকৈ। তাৰপিছত তেলখিনি কেনেকৈ মই একেটা পাত্ৰতে হোৱাকৈ ছাইডকৈ ৰাখিলোঁ আপোনালোকে দেখিছে নহয়। তাৰপিছত এতিয়া এড কৰিব লাগিব এইখিনি মই লৈ আহিছোঁ বিলাহীখিনি, ইয়াতে এতিয়া দি দিব লাগিব। বিলাহীখিনি অলপমান সিজিবলৈ দিব লাগিব, আৰু বিলাহীখিনি সিজিবলৈ দিয়াৰ পিছতে বাকী কামখিনি আৰম্ভ হ'ব। তাৰপিছতে বিলাহীখিনি দিয়াৰ পিছতে কেঁচা জলকীয়া 2টা দিছোঁ, কাৰণ সৰু ভাগিনটো অলপ সৰু, হেৰি বেছি জ্বলা দিলে খাব নোৱাৰিব। সেইটো কাৰণে আপোনালোকে বেছি জ্বলা দিও খাব পাৰে, সেইটো আপোনালোকৰ নিজৰ কথা। আৰু ইয়াত মই কমকৈ দিছোঁ। তাৰপিছত বিলাহীটো সিজাৰ পিছত এইফালে এড কৰি দিলোঁ মাংসখিনি ভালদৰে এতিয়া কুকাৰত মই মানে ভাপত ভাজিব লাগিব, কিন্তু পূৰা হিট দি ভাজিলে নহ'ব। এইটো
মাংসটো কুকাৰতে গাপ খাই সিজিবলৈ দিব লাগিব। ভাল ধৰণে খুচৰি দিব লাগিব আৰু এইটো মন কৰিব যাতে মাংসখিনি খুচৰোতে ভাগি নাযায়। ব্ৰইলাৰ মাংস এনেও কোমল হয়, সেইটো কাৰণে আৰু পিচটো যথেষ্ট ডাঙৰ বাৰু। আৰু এইফালে ঢাকনখন লগাই লগাই কমটি জুইত সিজাই আছোঁ আৰু এইফালে পানীটো ওলাব আৰম্ভ কৰিছে। পানীটো ওলাই পেলাই যেতিয়া মাংসৰ নিজৰ তেলটো এৰি নিদিয়ে তেতিয়ালৈকে ভাজিব লাগিব। এইখিনি ভাল ধৰণে মই খুচৰি ভাজি আছোঁ। আপোনালোককো সেইটো কাৰণে এটা এটাকৈ একেবাৰে মানে 1 by 1 দেখুৱাই গৈছোঁ। নহ'লে আপোনালোকে বুজি নাপাব কিমান দেৰি ভাজিছোঁ কি কথা আৰু কিমান দেৰি সিজাব লাগিব, কেনেকৈ সিজাব লাগিব। সেইকাৰণে আপোনালোকক একেবাৰে ভিডিঅ'টো দীঘল হ'লেও মানে দেখুৱাই গৈছোঁ, তেতিয়াহে ভালকৈ বুজি পাব। আৰু ভিডিঅ'টো চাই যদি ভাল পায় প্লিজ লাইক এটা কৰিব আৰু ধুনীয়া ধুনীয়া কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব। মই নতুন নতুন ৰেচিপি হওক বা যিকোনো চিলাইৰ ভিডিঅ'ও দিওঁ, সেইখিনিও যাতে পাই থাকে আপোনালোকে। আৰু এইফালে নিমখ অকণমান মই কম হ'ব বুলি ভাবিছোঁ, সেইটো কাৰণে আৰু অকণমান দি দিছোঁ। আপোনালোকে নিমখটো নিজৰ সোৱাদ অনুসৰি দিব। তাৰপিছত এইফালে গাপতে সিজাই সিজাই এইফালে মাংসৰ তেল এৰিব আৰম্ভ কৰি দিছে। এয়া চাওক, তেলখিনি এৰি দিছে আৰু কালাৰো কিমান ধুনীয়া ওলাইছে পূৰা। আৰু এইফালে একেবাৰে তলৰ ফালৰ পৰা ভাল ধৰণে এনেকুৱা চেপেটা হেতা ল'ব, মানে জোঙা হেতা বা বেলেগ গোল হেতা নল'ব। এনেকুৱা এইখন যিখন মই ব্যৱহাৰ কৰিছোঁ সেই হেতাখন ল'ব। সেইখনে খুব ধুনীয়াকৈ মানে খুচৰিবলৈ সুবিধা হয়। এইখনে খুচৰিলে ভাল হয়। আৰু মাংসটো ডাঙৰ পিচ যদিও চাওক, এইটো লেগ পিচটো একদম খুব ভিতৰৰ পৰা এইটো ফাটি গৈছে, দেখিছেনে? খুব ধুনীয়াকৈ সিজি গৈছে। এতিয়া মানে আৰু সিজি গ'ল। আৰু এইফালে সিজাৰ পিছত এয়া দেখুৱাইছোঁ চাওক কেনেকুৱা হৈছে। মানে ইয়াৰ ফাইনেল লুকটো, মাংসৰ যিটো ফাইনেল লুক সেইটো মানে হৈ গ'ল। আৰু এইফালে তেল এৰিব আৰম্ভ কৰি দিলে। আৰু এতিয়া মাংসৰ পিচটো যিহেতু ডাঙৰ, সেইটো কাৰণে আপোনালোকক ভাল ধৰণে দেখুৱাই দিছোঁ। আৰু এইফালে এতিয়া চাউল দিবলৈ আৰম্ভ কৰিছোঁ। চাউলটো আমাৰ আকৌ অসমীয়া সমাজত লক্ষী আইক স্মৰণ কৰিয়ে দিয়া হয়। সেইটো কাৰণে বিৰিয়ানী বনালোঁ বুলিতো চাউলেই বনাইছোঁ ন, সেইটো কাৰণে লক্ষীক স্মৰণ কৰিয়ে প্ৰথম 3 মুঠি দি তাৰপিছত বাকীখিনি ঢালি দিলোঁ। আৰু চাউলটো দিওঁতে কিন্তু খুব সাৱধানে খুচৰিব, নহ'লে চাউলখিনি ভাগি যাব। লাহে লাহেকৈ খুচৰি ভাল ধৰণে তল ওপৰ কৰি দিব। আৰু ইয়াত পৰিমাণটো, চাউলৰ পৰিমাণ আৰু মাংসৰ পৰিমাণো বেছি কাৰণে চামুচখন মানে চাহ চামুচ, সেইটো কাৰণে 4 চামুচ গাই ঘিউ ঢালি দিলোঁ। তাৰপিছত এইফালে ভাল ধৰণে ধুই পেলাই যিখিনি টুকি থৈছিলোঁ পদিনা, ঘৰৰে পদিনা হয় বাহঁতৰ। আৰু এইফালে ধনিয়াখিনিও ঘৰৰ, এই ধনিয়াখিনিও ইয়াতে দি দিলোঁ। দিয়াৰ পিছত এতিয়া কিচমিচখিনি এতিয়াহে দিম, তেলত দি নিদিব। তেলত দি দিলে মানে তেলতে ভাগি ছিগিও যায়, কেতিয়াবা ক'লাও পৰি যায় বেছি ফ্ৰাই হৈ, সেইটো কাৰণে। আৰু পানীখিনি আপোনালোকে মেজাৰমেণ্ট কৰিও দিব পাৰে। এক গিলাচ চাউলত মানে পানীটো দিব 1 গিলাচ, আৰু তাৰ সেই গিলাচটোৰ 4/4 এভাগ তেনেধৰণে দিব। আৰু মই কিন্তু এইটো মেজাৰমেণ্ট কৰি থকা নাই, মই সদায় বনাই থাকোঁ। মোৰ সেইটো কাৰণে ইয়াত মানে মেজাৰমেণ্ট কৰিবলগীয়া কথা নাই, সেইটো কাৰণে মই তেনেধৰণেই দি দিছোঁ। আৰু এইফালে পানীটো অলপ চিপচিপীয়া হোৱাকৈ দিব, কাৰণ মাংসটোও সিজি গ'ল আৰু চাউলটো পূৰা কোমলি গ'ল। অকল জাষ্ট এইখিনি মানে লাগি নধৰিবৰ কাৰণে দিব লাগে। আৰু পানীটো চিপচিপীয়া কৰি দিলত আৰু এইফালে কুকাৰে চিটি মাৰিব হৈ গ'ল। আৰু এইফালে কুকাৰত পতাৰ লগে লগে মই ৰান্ধিবলগীয়া হৈছে বা ঘৰতো আহি। এইফালে ৰাজহাঁহো ৰান্ধি আছোঁ কুকাৰত, সেইফালে হৈ আছে বিৰিয়ানীটো। তাৰপিছত এইখিনি ইমানখিনি পানী নাৰাখোঁ আকৌ, এতিয়াহে দেখিছে। আৰু এইফালে ব্ৰইলাৰ মাংসৰ যিখিনি কাঁইট টাইপৰ আছিলে বা লিভাৰ আছিলে, আমঠু আছিলে, সেইখিনিৰে সৈতে বনালোঁ পূৰা জ্বলা দি জলকীয়া ভাজি। আৰু এইফালে মাংসও উতলি আছে আৰু আমাৰ
মোৰ ছোৱালী আৰু ভাগিনটো মানে ভাগিন দুইটাৰে ৰক্ষা নাইকিয়া হৈছে, কেতিয়া খুলিব কুকাৰ। এইফালে ডাঙৰ কুকাৰ হয় ন, আৰু বস্তুখিনিও পৰিমাণটো বেছি, সেইটো কাৰণে কুকাৰ খোল খাওঁতেও দেৰি লাগিছে। আৰু কুকাৰটো যেতিয়া নিজে নিজে এয়াৰটো এৰি দিয়ে তেতিয়াহে খুলিব, তেতিয়া একেবাৰে হিচাপত ৰৈ যায়, নহ'লে মানে অলপ মানে বাকী ৰৈ যায় সিজিবলৈ বা নিজৰ মতে হ'বলৈ নিদিলে। আৰু এয়া চাওকচোন কিমান ধুনীয়াকৈ এটা এটাকৈ খিলা হৈ গৈছে মানে ভাতখিনি। বাচমতি চাউলটো এইটো চাউল এটা এটা হৈ গৈছে, একদম চাউলৰ মানে লেপেকা মাৰি মানে লাগিও থকা নাই আৰু নিসিজাকৈও থকা নাই, কিমান ধুনীয়া একদম এটা এটা হৈছে দেখিছেনে। এইফালে ৰেডি হৈ গ'ল, এইফালে মাংসও ৰেডি হৈ গ'ল, জলকীয়া ভাজি সকলোখিনি ৰেডি হৈ গ'ল। আৰু খাবৰ কাৰণে এইফালে মানে বাঢ়িবৰ কাৰণে ৰেডি কৰি দিলোঁ। আৰু এনেধৰণেই পোৱালীকেইটাকো দি দিলোঁ। আৰু এইফালে ছোৱালীয়ে আমাৰ ৱেইট কৰিয়ে আছে, কেতিয়া নিম। এইখিনি সকলোৱে এনেধৰণে বিটো কাটি দিলোঁ, পিঁয়াজ কাটি দিলোঁ, আৰু এইফালে টমেট' চচ দি দিলোঁ। এনেধৰণে আমি বিৰিয়ানীটো খাই দিলোঁ সুন্দৰভাৱে। আজি ভিডিঅ'টো ইমানতে অন্ত কৰিছোঁ, আৰু পুনৰ এটা নতুন ভিডিঅ' লৈ উপস্থিত হ'মহি প্ৰপিচ ক্ৰাফ্টিং হেণ্ডৰ অন্য এটা ভিডিঅ'ত। আজিলৈ আহোঁ, বাই বাই।